প্ৰশাসনৰ অনুমতি সাপেক্ষে খেলখন খেলাবলৈ আগবাঢ়িছো আৰু নিৰ্দিষ্ট সময়ত খেলখন অনুষ্ঠিত হ'ব। আপোনালোকৰ অডি A4 টয়োটা ইনোভাত নমস্কাৰ। গোলাঘাট মৈদামনিৰ পাছতে আৰু এখন খেল আহি আছে। আপোনালোকক কৈছো যে যোৰহাট আউনীআটী বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে এখন উপহাৰ কুপন খেল অনুষ্ঠিত হ'বলৈ গৈছে। মাজত মাথো কেইটামান দিন আৰু বহুতে মোৰ পৰা টিকেট সংগ্ৰহ কৰা ষ্টাৰ্ট কৰি দিছে আৰু আপোনালোকক ক'ব বিচাৰিছো 26টাকৈ পুৰস্কাৰ আছে আৰু ইতিমধ্যে দেখা যায় প্ৰথম পুৰস্কাৰৰ ভিতৰত আছে যে আপোনালোকৰ অডি A4 টয়োটা ইনোভা, টাটা হেৰিয়াৰ, হুণ্ডাই ক্ৰেটা, মহিন্দ্ৰা থাৰ আৰু বহুতখিনি প্ৰাইজেছ আছে। আৰু এইখন হৈ গ'ল কি গাড়ী আপোনালোকে নিজে কমেণ্ট কৰিব। এইখন গাড়ীও আহি গৈ গ'ল, আমাৰ হাতত এতিয়া বৰ্তমান আছে। আৰু আজি আমাৰ মাজত উপস্থিত আছে তেখেতৰ সৈতে কমিটিৰ এজন মেম্বাৰ আৰু সম্পাদকক আমি চিনাকি কৰাই দিম। ছাৰ আমাৰ মাজত আছেহি। তাৰ আগতে কৈছো যে পুনৰ যে মৈদামনি নতুন নামঘৰৰ পাছতে আউনীআটী বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে এখন উপহাৰ কুপন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু যিসকলে আপোনালোকে টিকেট সংগ্ৰহ কৰা নাই তেন্তে টিকেট সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাইছো। কিয়নো আপোনালোকক মই এটা কথা ক'ব বিচাৰিছো, কাৰণ 100 টকাত আপোনালোকে নিজৰ ভাগ্য সলনি কৰাৰ লগতে আপোনালোকে বিশ্ববিদ্যালয়ৰ বাবে আপোনালোকে বৰঙণি আগবঢ়াব পাৰিব। কাৰণ মাজত মাথো কেইটামান দিন আৰু তাৰিখটো হৈছে মই এবাৰ দেখাই দিব কৈছো 11 ফেব্ৰুৱাৰী। আৰু গাড়ীখন এবাৰ দেখাই লওঁ, এবাৰ সম্পূৰ্ণ গাড়ীখন এবাৰ দেখাই দিবলৈ অনুৰোধ জনাইছো। কাৰণ মই পুনৰ কৈছো আউনীআটী বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে এখন উপহাৰ কুপন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা টিকেটসমূহ সংগ্ৰহ কৰা ষ্টাৰ্ট কৰি আছে। আৰু আপোনালোকে যদি এতিয়ালৈকে টিকেট সংগ্ৰহ কৰা নাই তেন্তে আপোনালোকক ইমিডিয়েট টিকেটসমূহ সংগ্ৰহ কৰিবলৈ আজি আমাৰ মাজত উপস্থিত আছে আচলতে আউনীআটী বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে যিখন উপহাৰ কুপন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে সম্পাদক ৰিংকুমণি দত্ত ডাঙৰীয়া ছাৰ। আৰু তেখেতৰ পৰা জানিম আজি খেলখন আচলতে কেনেদৰে পৰিচালনা হ'ব। নমস্কাৰ। আউনীআটী সত্ৰৰ মুখ্য পৃষ্ঠপোষকতাত তিয়কৰ কলিয়াপানী স্থিত শাখা সত্ৰৰ প্ৰাংগণতে আউনীআটী বিশ্ববিদ্যালয় গঠনৰ প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। আমি সেই আউনীআটী বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে এই উপহাৰ কুপন খেলখনি খেলাবলৈ আগবাঢ়িছোঁ। ইয়াত মুঠ 26টা পুৰস্কাৰ আছে। প্ৰথম পুৰস্কাৰ এখন অডি A4 গাড়ীৰে আৰম্ভ হ'ব। তাৰপিছত বিভিন্ন 12খন চাৰিচকীয়া আৰু 4খন দুচকীয়া গাড়ীৰে মুঠ 26টা পুৰস্কাৰ ইয়াত টোটেল 26টা আছে। হয়। আৰু ছাৰ মই এটা কথা সুধিম, যিহেতু বহুতে সুধি থাকে, আমি সম্পূৰ্ণ মই কৈছো যে প্ৰশাসনৰ অনুমতিৰ পত্ৰ লৈ আমি এই খেলখন আগবাঢ়িছে। আচলতে প্ৰশাসনৰ অনুমতি সাপেক্ষে খেলখন খেলাবলৈ আগবাঢ়িছো আৰু নিৰ্দিষ্ট সময়ত খেলখন অনুষ্ঠিত হ'ব। ধন্যবাদ ছাৰ। আৰু আপোনালোককো কৈছো, আৰু যিটো নাম্বাৰ আছে সেই নাম্বাৰত আপোনালোকে 100 টকাটো এনেই গৈছে বুলি নাভাবিব। কাৰণ 100 টকাটো আপোনালোকে বিশ্ববিদ্যালয়ৰ বাবে এটা ডাঙৰ এটা বৰঙণি আগবঢ়াইছে। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো। আপোনালোকক ছাৰকো আজি চিনাকি কৰাই দিলো। আৰু আপোনালোকে যদি টিকেট সংগ্ৰহ কৰিম বুলি ভাবিছে আউনীআটী বিশ্ববিদ্যালয়ত তেন্তে আপোনালোকে যিটো স্ক্ৰীনত নাম্বাৰ আহি আছে সেই নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰক আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।